ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। হে প্রভু কমললোচন, কি দি পূজিম তব রাতুল শরণ। যে দিছো এই ভক্তি অঞ্জলি, তাকে লই দেখা দিয়া এই অধমক। প্রভু দেখা দিয়া এই অধমক। মোক পূজা দিয়া। কোন কোন তুমি? মই সেই গ্ৰহৰাজ শনি ৰবিৰ নন্দন। তুমি বিষ্ণুক ত্যাগ কৰি মোক পূজাৰ আগভাগ দিয়া ৰাজন। অসম্ভৱ, অসম্ভৱ। আঁতৰি যা পাখণ্ড দেৱতা, আঁতৰি যা মোৰ সন্মুখৰ পৰা। মই প্ৰভু শ্ৰী বিষ্ণুৰ বাহিৰে অন্য উপদেৱতাক পূজা কেতিয়াও নকৰো অৰ্পণ। এক কলি সামান্য মানৱ হৈ দেৱতাক তই কৰ তুচ্ছগত। ললো এই তীক্ষ্ণবাণ। চাওঁ তোক আজি কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা। বৃদ্ধজনৰ ওপৰত সহায় কৰিবলৈ তোৰ লাজ লগা নাই? আক্ৰমণ মানৱী অত্যাচাৰ নকৰো সহ্য। বেশ হত্যা নকৰি পেলাও। লাগিলে পদ ভরে বসুমতী এ কম্পে সেনাপতি মহাৰাজ, লৈ যোৱা এই পাখণ্ডক মোৰ সন্মুখৰ পৰা। মন কৰ ভিতৰে বতৰ। তুমি মহাভুল কৰিলা এই গহৰাজ শনিক বন্দী কৰি। মনত ৰাখিবা ৰাজন, তোমাৰ ৰাজ্য মই কৰিম ভস্মভূত। তোমাৰ ৰাজ্য মই কৰিম ভস্মভূত। হে প্ৰভু দয়া কৰ, ৰক্ষা কৰিবা মোৰ ৰাজ্যৰ প্ৰজাসকলক। নহলে শনিৰ কোপানলত পৰি মোৰ এই সোণাময় ৰাজ্য ধ্বংস হব। প্ৰভু ধ্বংস হব। ৰক্ষা কৰিবা প্ৰভু,
ৰক্ষা কৰিবা আমাকে এই সংকটৰ বেলা।